Dancing in the drizzle, trying to solve your riddle. I don't know where. কাজিৰঙাৰ এইটো এটা এডুকেশ্যনেল টুৰ হয়। সত্ৰ নগৰী মাজুলীৰ যি সত্ৰ সংস্কৃতি, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়। ঋণিকি ৰাঙলী বেলিতি জিলিকে মাজুলীতে চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ পৰা আমি আটাইকেইটা ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীক লগত লৈ পেলাই সত্ৰ নগৰী মাজুলীলৈ আহিছোঁ। আৰু কেইদিনমানৰ পিছতে আপোনালোক সকলোৱে জানে যে আমাৰ যোৰহাটৰ পৰা মাজুলীলৈকে এখন দলং হ'ব। তেতিয়াৰ যিটো এই এডভেঞ্চাৰ সেইটো নাথাকিব। আমাৰ ছাত্ৰ ছাত্ৰীসকলে মাজুলীলৈ অহাটো দূৰৰে কথা, ফেৰী বা এই সেৱাসমূহৰ কোনোদিন লাভ উঠোৱা নাই আচলতে। আৰু সেইটো উদ্দেশ্য আগত ৰাখি আমি শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলক লৈ মাজুলীৰ সত্ৰীয়া সংস্কৃতি অধ্যয়ন কৰিবৰ কাৰণে আউনীআটী সত্ৰ, গড়মূৰ সত্ৰ, চামগুৰি সত্ৰৰ মুখাশিল্প অধ্যয়ন কৰাৰ উদ্দেশ্যৰে আৰু লগতে যিখিনি আমাৰ বাকী সত্ৰখিনি আছে দক্ষিণপাট সত্ৰ, সেইখিনি পৰিভ্ৰমণ কৰি এটা শিক্ষাৰ শৈক্ষিক যাত্ৰা যাতে আমি অব্যাহত ৰাখিব পাৰোঁ, ছাত্ৰ ছাত্ৰীসকলক এই বিষয়ে যাতে আমি জ্ঞান দিব পাৰোঁ। কিয়নো আমি সকলোৱে জানো যে মাজুলীত ইতিমধ্যে সাংস্কৃতিক বিশ্ববিদ্যালয় গঢ় লৈ উঠিছে, গতিকে তাতো আমাৰ ছাত্ৰ ছাত্ৰী ইতিমধ্যে অধ্যয়ন কৰি আছে। গতিকে আমাৰ এই পঢ়ি থকা ছাত্ৰ ছাত্ৰীখিনিয়েও মাজুলীৰ যিটো পৰ্যটন উদ্যোগ সেইটোৰ বিষয়ে অৱগত হোৱাৰ কাৰণে আমি সকলোৱে সন্মিলিত হৈ পেলাই আজি এই ৰোপেক্স ফেৰীৰ যোগেদি আমি মাজুলীলৈ আহিম। কৰে পৰা আহি নিজৰ কৰি ললি মোক, মোৰে মনত বহি নিগাজি নমস্কাৰ। চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ সমূহ ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুসকলৰ সৈতে আমি এতিয়া বৰ্তমান আহি আছোঁ মাজুলী। আমি সকলোৱে জানো যে মাজুলী সত্ৰৰ কাৰণে কিমান জনবিখ্যাত, আৰু এই সত্ৰৰ জৰিয়তে আমি বহুতো নজনা কথা শিকিব পাৰোঁ। আমি এতিয়া যাবলৈ গৈ আছোঁ দক্ষিণপাট সত্ৰ, আউনীআটী সত্ৰ আৰু গড়মূৰ সত্ৰ। আমি জানো সত্ৰ মুখাশিল্পৰ কাৰণে বিখ্যাত। এতিয়া বলকচোন আমি যাওঁ, সকলোৱে চাওঁ চামগুৰি সত্ৰৰ মুখাশিল্পৰ দিশে। ঋণিকি ৰাঙলী বেলিতি জিলিকে মাজুলীতে জেঠৰে জুৰুলা শাওনে খহুৱা বুকুতে বনগীত মুখা কলা জেনেৰেশ্যন বাই জেনেৰেশ্যনটো চলি আহিছে। মই ষ্টেজেছখিনি দেখাই দিছোঁ কেনেকৈ বনায়। প্ৰথমে এই বাঁহৰ সজাটো বনোৱা হয়, ফ্ৰেমটো। ইয়াৰ পিছত কটন কাপোৰ আৰু কুমাৰ মাটি এই ফ্ৰেমটোৰ ওপৰত ঢাকি দিয়া হয়। যেতিয়া এইটো শুকাব তাৰপিছত গোবৰ আৰু কুমাৰ মাটি মিক্স কৰি শ্বেপ দিয়া হয়। যি বনাব খোজে সেইটোত শ্বেপ দিয়া হয়। যেতিয়া এইটো শুকাই যাব তেতিয়া আকৌ আপোনাৰ কটন কাপোৰ আৰু কুমাৰ মাটিৰে ইয়াত লগাই দিয়া হয়, স্মুথ কৰা হয়। তাৰপৰা ফাইনেল ষ্টেজটো হ'ল আপোনাৰ কালাৰো আমাৰ নেচাৰেল কালাৰ কৰা হয়, হেঙুল হাইতাল। এইখন হ'ল গৰুদ্ৰৰ মুখা, মই দেখাই দিছোঁ মানে। কথা ক'লে য'ত লাগি যায় মুভমেণ্ট হয়। নাকেদি আছে দেখা পায়, নাকেদি ফুটা আছে দেখা পায়, ৰাসত ব্যৱহাৰ হয়। আজি আমি এতিয়া ব্ৰহ্মপুত্ৰ পাৰ হৈ আছোঁ, ফেৰীত গৈ আছোঁ। এয়া আচলতে কিছুমানৰ আমাৰ বহুতৰে নতুন অভিজ্ঞতা আৰু কিছুমানে হয়তো আগতেও আহিছে। এতিয়া আমি মাজুলীলৈ গৈ পোনপ্ৰথমে কমলাবাৰী সত্ৰ, আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰৰ পৰা আদি কৰি ইয়াৰ যিখিনি সংস্কৃতি সত্ৰাধিকাৰৰ পৰা আদি কৰি সত্ৰত থকা কণ কণ ল'ৰা ছোৱালী যিখিনি নীতি নিয়মসমূহ বা তেওঁলোকে কেনেদৰে থাকে, কি কৰে, সেইখিনি আমি সকলোখিনি জানিম।